হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিনহে বাকী আৰু আহি পালোহি জয়গুৰু বাদ্য ভাণ্ডাৰ আৰু এতিয়া আমি ৰাস্তা পাৰ হৈ আছো কাৰণ বৰঙাঙৰ মেইন চেণ্টাৰৰ কাষতে থকা এই দোকানখনেই হ'ল জয়গুৰু বাদ্য ভাণ্ডাৰ আৰু ইয়াতে বহুত ভাল ঢোল বনোৱা হয় আৰু ইয়াতে মোৰ ঢোলটো বনাব দিয়া হৈছিল আৰু এতিয়া মই টানিবলৈ আনিছো যিহেতুকে বিহু ওচৰে পালেহি এতিয়া দাদাহঁতে নিজৰ নিজৰ কামত সকলোৱে ব্যস্ত হৈ আছে কাৰণ বিহুলৈ বেছি দিন নাই আৰু এতিয়া দেখিছেনে সকলোফালে ঢোল ঢোল আৰু কেৱল ঢোল আৰু এতিয়া মোৰ ঢোলটো টানিবলৈ লৈছে আৰু এতিয়া দেখিছেনে বিহু বুলি ভাতজনীয়ে গান নোচোৱাই আছে আৰু আমাৰ নাচনীকেইজনী খবৰেই নাই তাৰপিছতে দেখিলো বান্দৰে পোৱালীকেইটা লৈ দৌৰি দৌৰি আহি আছে এতিয়া ঢোল টনা হৈ গ'ল আৰু এপাক আমি বজাই লওঁ